আজিৰ সাধুটো হৈছে জোনবাই আৰু নন্দিনী তৰাৰ সাধু। আকাশত বহুত তৰা আছিল। তাৰ মাজৰে এটা সৰু তৰা আছিল। তাৰ নাম আছিল নন্দিনী। নন্দিনী তৰাই জোনবাইৰ ওচৰতে থাকিছিল। নন্দিনী তৰাই হাঁহি ফূৰ্তি কৰি খেলি বহুত বেছি ভাল পাইছিল। এদিনাখন নন্দিনী তৰা আৰু জোনবায়ে খেলি খেলি বহুত ভাগৰি পৰিল। তেতিয়া জোনবায়ে ক'লে, আজি চাগে মই পোহৰ দিব নোৱাৰিম, মোৰ বহুত টোপনি ধৰিছে। তেতিয়া নন্দিনী তৰাই ক'লে, আজি মই পোহৰ দিম দিয়া, তুমি শুই থাকা। তেতিয়া জোনবায়ে হাঁহি ক'লে, ইমান সৰু তৰা, তুমি কেনেকৈ পোহৰ দিবা? তেতিয়া নন্দিনীয়ে ক'লে, তুমি চাই থাকাচোন মই কেনেকৈ পোহৰ দিওঁ। তেতিয়া নন্দিনীয়ে ক'লে, তুমি চিন্তা নকৰিবা, মই পোহৰ দিব পাৰিম। নন্দিনী তৰাই তাৰ অকণমানি গাটোৰ তিৰবিৰাই জ্বলি উঠিল আৰু গোটেই পোহৰ কৰি দিলে। কণ কণ ল'ৰা ছোৱালীবিলাকে আকাশলৈ চাই আঙুলি টোৱাই ক'লে, চোৱা চোৱা, সেই সৰু তৰাটো ইমান ধুনীয়াকৈ তিৰবিৰাই জ্বলি আছে। সকলোৱে নন্দিনী তৰাক দেখি বৰ ফূৰ্তি কৰিলে, বৰ আনন্দ পালে। জোনবায়ে ক'লে, মই জনাই নাছিলোঁ সৰুৱেও যে ডাঙৰ ডাঙৰ কাম কৰিব পাৰে। ধন্যবাদ নন্দিনী, তুমি বহুত পোহৰাই তুলিলা, তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ।